পাবলৈ সক্ষম হৈছোঁ আৰু এই উপহাৰ স্বৰূপে যিটো নতুন ৰাস্তা নিৰ্মাণ কাম হ'ব তাৰে আধাৰশিলা ৰাখিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে আমাৰ কাৰ্বি আংলং সাহিত্য ভাষিক পৰিষদৰ সন্মানীয় CEM তুলিৰাম ৰহানদেৱ তেখেতক ধন্যবাদ। ইতিমধ্যে আমাৰ মাজত আমাক প্ৰতি মুহূৰ্তত আশীৰ্বাদ জনাই আহিছে দি আহিছে আজিও আমাক সকলোৱে জোৰদাৰ হাত চাপৰি আমি আন্তৰিক অভিনন্দন জনাম। আজি কোনো ধৰণৰ আমি কমজুৰি হ'ব নালাগে, অতিকৈ ডাঙৰ আমাৰ সকলোৱে বহুত দিনৰ পৰা বিচাৰি থকা এটা আমি আজি উপহাৰ পাইছো। গতিকে আমি সকলোৱে উৎসাহেৰে তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিম। এতিয়া আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মানীয় বিধায়ক হাওড়াঘাট সমষ্টি দৰসিং ৰহানজী, আমাৰ মাজত উপস্থিত আছে সংগঠনৰ হৈ অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছে তেখেতসকলক মই অভিনন্দন জ্ঞাপন কৰিবলৈ সুযোগ দিছো আৰু লগতে আমাৰ সন্মানীয় সকলোৰে শ্ৰদ্ধা PSC পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি সাংসদ শ্ৰদ্ধা হৰেণ সিং বে ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা চাৰিজনে কনমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য মহসিং টিমুং ডাঙৰীয়া, Halo,